এলায়েন্সতটো কথাই নাই, আমি একক সংখ্যাগৰিষ্ঠতা পাই আছো। নে মোৰ আত্মবিশ্বাস এটা আছিলে আৰম্ভণিৰ পৰা, আৰু আপোনালোকক কেইবাটাও সময়ত বাইক দিছোঁ। এইবাৰ ৰাইজে BPF-ৰ চৰকাৰ বিচাৰিছে, ৰাইজ স্বতঃস্ফূৰ্ত ওলাই আহি পেলাই সহায় কৰিলে। কৰ্মকৰ্তাসকলে ঢেৰ কষ্ট কৰিলে দিনে নিশাই, গতিকে মই সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। একদম মানে ছুপাৰ পৰা প্ৰাইমাৰী আৰু তাৰ লগতে গড়েশ্বৰ বাকী ভোটাৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। পুনৰ BPF-ৰ সুদিন ঘূৰি দেখা গৈছে, মেজৰিটি ভোট লাভ কৰিছে গড়েশ্বৰ শুক্লাই BJP BPF। কেনে অনুভৱ, কি ক'ব আজিৰ দিন? নাই, আমি খুব আত্মবিশ্বাসত আছিল, কাৰণ ৰাইজে এই যোৱাটো 5টা বছৰৰ যিটো মানে দুৰ্বল মানে শাসন ব্যৱস্থা UPPL দলৰ, তাক প্ৰত্যাখ্যান কৰি পেলাই ৰাইজে BPF-ৰ চৰকাৰ এখন বিচাৰিছিল, আৰু সেইটোকে ৰাইজে এটা জনমত দিলে। সেইটোৱে 5টা বছৰত মানে গড়েশ্বৰ পৰিষদীয় সমষ্টিত মোৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰিছে। এইবাৰ আপুনি কি কাম আৰম্ভ কৰিছে? না, আমি গাঁৱে ভূঞে ৰাস্তা পদূলিৰ কাম আছে, আমি চেষ্টা কৰিম গড়েশ্বৰক মহকুমা হিচাপে ডিক্লেয়াৰ দিয়া। পুঠিমাৰী নদীত বালাবাৰীয়েদি দলং এখনৰ কথা ৰাইজক কমিট কৰা আছে, আৰু কেইবাটাও জেগাত আমাৰ বিধ্বস্ত বাট পথ আছে, সেইসমূহ অগ্ৰাধিকাৰ ভিত্তিত কৰাৰ কাৰণে চেষ্টা চলাম। সমান্তৰালভাৱে আপোনাক মানে হাগ্ৰামা মহিলাৰীয়ে কেইবাখনো সভাত মানে পৰিষদীয় সমষ্টিত জিকাৰ পিছত আপোনাৰ EM দিম বুলি কৈছিলে, এতিয়া কেনেধৰণে গ্ৰহণ কৰিবলৈ সাজু? নিশ্চিতভাৱে EM দিব লাগিব। মই দুবাৰৰ EM, গতিকে মই আৰু MCLA হৈ বহাৰ কথা আহি নপৰে, আৰু ছাৰক মই ধন্যবাদ জনাইছোঁ, মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। আমি কৰ্মকৰ্তাক লগত লৈ অশেষ চেষ্টা কৰি ছাৰৰ যে সন্মান আমি ৰক্ষা কৰাৰ চেষ্টা কৰিছিলোঁ, আৰু আজি ছাৰৰ সন্মান ৰক্ষা হ'ল। BPF-ৰ চৰকাৰ এইবাৰ হ'বই খাটাম। ধন্যবাদ। এলায়েন্সতটো কথাই নাই, আমি একক সংখ্যাগৰিষ্ঠতা পাই আছো। ভাবিছিল নে আপোনালোকে এনেকুৱাকে? না, আমি ভাবিছিলোঁ, পাম বুলি ভাবিছিলোঁ, আত্মবিশ্বাস এটা আছিল।